সেন্টেন্স মানেনো কি এইটো বুজাই দিম। আগত যদি চোৱা নাই assertive sentence, interrogative sentence, optative sentence এইবোৰ চাই ল'বা। ইয়াত বিশেষ নকয় আজিৰ যে ক্লাছটো আছে আৰম্ভ কৰিছো, আগতে ভিডিঅ' কেইটা দিছো, আগতে এইকেইটা চাই ল'বা। যেন এক্সক্লেমেটৰি সেন্টেন্স যাক মানে অসমীয়াত কোৱা হয় বাকবোধক বাক্য যাক কোৱা হয়। আৰু এটা মন কৰিবলগীয়া কথা ইয়াত যে এক্সক্লেমেটৰি সেন্টেন্সত মানে এইটো চিন থাকিবই, তাৰমানে এক্সক্লেমেটৰি সেন্টেন্স আছে যদি এইটো চিন থাকিবই যাক ভাববোধক বুলি কোৱা হয়। আৰু এক্সক্লেমেটৰি সেন্টেন্সক কি বুলি কোৱা হয়, অসমীয়াত কোৱা হয় ভাববোধক বাক্য। এক্সক্লেমেটৰি সেন্টেন্স মানেনো কি তেন্তে বলা আমি চাই লওঁ। যি সেন্টেন্সে কি কৰে, সেন্টেন্সৰ দ্বাৰা মনৰ দুখ আনন্দ আৰু কি কৰে বেদনা আশীৰ্বাদ অভিশাপ আচৰিত বিহাত ঈৰ্ষা খং আদি বুজায় তেনে বাক্যক বা সেন্টেন্সক এক্সক্লেমেটৰি সেন্টেন্স বোলে। কাৰণ কি হৈছে যি সেন্টেন্সে কি কৰিব মনৰ দুখ প্ৰকাশ কৰিব, বেদনা প্ৰকাশ কৰিব, আশীৰ্বাদ প্ৰকাশ কৰিব, এনেবোৰ সেন্টেন্সক কি বুলি কোৱা হ'ব এক্সক্লেমেটৰি সেন্টেন্স বুলি কোৱা হ'ব। বলা তেন্তে আমি উদাহৰণ কেইটা চাই লওঁ। আছে Alas, the old man died yesterday. যে বুঢ়া মানুহজনে কি কৰিলে যোৱাকালি মৃত্যুবৰণ কৰিলে। এলাস চাবা মানে এলাস আছে যদি মানে দুখ বুজাইছে। তোমালোকে চাবা যে এলাস যদি থাকে এইটো হ'ব কি এক্সক্লেমেটৰি সেন্টেন্স। যে নহওক এলাস আছে হাই আমি কৈ নহয় হাই বুঢ়া মানুহজন ঢুকাল, এইটো কি কৈছে এক্সক্লেমেটৰি সেন্টেন্স। তাৰপিছত দ্বিতীয়টো চোৱা হোৱাট এ বিউটিফুল লুক দিছ বাট, কি সুন্দৰ চৰাইটো, দেখাত কি সুন্দৰ চৰাইটো কি সুন্দৰ, বাট মানে কি চৰাইটো কি দেখাত কি সুন্দৰ। আমি এনেকৈ কওঁ ন, মানে এইটো কি হ'ল একেবাৰে মনৰ আশ্চৰ্য প্ৰকাশ কৰিলে হয়নে, এইটো হ'ব এক্সক্লেমেটৰি সেন্টেন্স। হোৱাট এন এমেজিং গাৰ্ল ৰীনা, কি ধুনীয়া ছোৱালী, ৰীনা কি ধুনীয়া ছোৱালী এনেকৈ কওঁ নাই, এইটো হ'ব এক্সক্লেমেটৰি সেন্টেন্স। আৰু এইটো ফুৰ আই এম মই কি মূৰ্খ এনেকৈ কওঁ নাই, কিছুমান কাম কৰোঁ কৰাৰ পিছত মানে কি হয় খং কৰি পেলাওঁ যে মই কি মূৰ্খ হয়, মই এইটো কাম কৰিলো নাই, এইটো হ'ব এক্সক্লেমেটৰি সেন্টেন্স। তাৰপিছত হুৰৰা দে হেভ ওন দা গেম, অন্য মানে কি জিকা, যে তেওঁলোকে কি গেমত জিকিলে, এইটো হ'ব এক্সক্লেমেটৰি সেন্টেন্স। 6 নম্বৰটো আছে চোৱা ওয়াও হোৱাট ইজ দা গ্ৰেট, কি মহান, দ্যাট গ্ৰেট মানে এইটো কি মহান এনেকৈ কওঁ ন, এইটো হ'ব এক্সক্লেমেটৰি। হে নো স্মকিং হিয়াৰ, ইয়াত কি নকৰিবা, আমি কওঁ ঐ ইয়াত কি নকৰিবা ধূমপান নকৰিবা, ইয়াত ধূমপান নকৰিবা, এইটো আমি কি খং কৰি কওঁ হে ইয়াত কি নকৰিবা ধূমপান নকৰিবা। তাৰপিছত হোৱাট এ ফেন্টাস্টিক মুভি, কি ধুনীয়া মুভি মানে কি চিনেমা, কি ধুনীয়া চিনেমা আছে, এইটো কি ধুনীয়া চিনেমা ন, এটা পুষ্পা কি ধুনীয়া ন, নাইবা আৰু যে আছে বহুত মানে যিবোৰ মানে চিনেমা তোমালোকে চিনেমাৰ হলৰ পৰা চাই আহা, বন্ধু বান্ধৱ মানে তোমাৰ ফ্ৰেণ্ড সকলৰ লগত কোৱা যায় কি ধুনীয়া চিনেমা এইটো ন। তাৰপিছত এইটো চোৱা থেংক গড ইউ সেভ আছ, তুমি আমাক কি কৰিলা ৰক্ষা কৰিলা, এইটো কি বুজাইছে মনৰ পৰা কি বুজাইছে সান্তনা বুজাইছে, এইটো হ'ব এক্সক্লেমেটৰি। তোমালোকে এই যিকেইটা মই দিছিলো সেই গোটেই কেইটা কোনোবা নহলে সান্তনা বুজাইছে, কোনোবা নহলে দুখ বুজাইছে, কোনোবা নহলে খং বুজাইছে। আৰু এটা কথা তোমালোকে ভালদৰে বুজি ল'বা, হুৰৰা
থাকিব এইবোৰ সেন্টেন্সত, অফ থাকিব, হে থাকিব, হোৱাট থাকিব, এইবোৰ মানে এক্সক্লেমেটৰী সেন্টেন্সত কি থাকে হুৰৰা, আৰু এক্সক্লেমেটৰী চিন অৰ্থাৎ বাপবোধক চিন থাকিব, লগতে কি থাকে হুৰৰা, এলাস, এইবোৰ শব্দ থাকিব, আৰু ইয়াৰ উপৰি কি থাকিব অহ, হেৰা, এইবোৰ এই এক্সক্লেমেটৰী সেন্টেন্সত থাকে। যেই নহওক আজি এই ক্লাছটো ইমানতে সামৰণি মাৰিছো। তোমালোকৰ মই যোৱা যি ক্লাছ দিছিলো সকলোকেইটা তোমালোকে চাই ল'বা। যদি চাই লোৱা তেতিয়াহ'লে তোমালোকৰ ডাউট যি আছে মানে সেন্টেন্সৰ কোনো ডাউটেই নাথাকিব। যদি কোনোবা তোমালোকে সেন্টেন্স চোৱা অথবা কেতিয়াবা তোমালোকৰ সেন্টেন্সবোৰ চোৱা যদি বুজি নোপোৱা তোমালোকে কি কৰিবা আমালৈ এইবোৰ প্ৰেৰণ কৰিবা। এইটো ধৰিব নোৱাৰা যে এইটো কোন সেন্টেন্সত আছে, এইটো আমালৈ প্ৰেৰণ কৰিবা। সেইবোৰ আমি কি কৰিম নিজে নিজে তোমালোকক সমাধান কৰি মানে শুদ্ধভাৱে দিবলৈ চেষ্টা কৰিম। থেংক ইউ অল অফ ইউ।